নমস্কাৰ, মই অঞ্জনা দত্ত। মই পোহৰ জোনাকী মহীশূৰৰ কবিতা আৰু গীত চৰ্চাৰ এই অনুষ্ঠানটিৰ সকলো সদস্যলৈকে শ্ৰদ্ধা জনাইছোঁ। আৰু আজি মই এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ। গীতটো হৈছে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। মই গীতটো গাবলৈ চেষ্টা কৰিছোঁ। আইটোক কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ো কিহেৰে পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আইটো কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ো কিহেৰে পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আইটোৰ মৰমী কোলাতে, আই মই জনমে লভিলো, আয়ো কিহেৰে খুজিমে ধাৰ, আয়ো জীৱন দি খুজিমে ধাৰ, আইটোক কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ো কিহেৰে পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আই ও আই শ্যামলী কোলাতে, পাহাৰে ভৈয়ামে খেলিলো কত না খেলা, আই ও আই শ্যামলী কোলাতে, পাহাৰে ভৈয়ামে খেলিলো কত না খেলা, আইটোৰ মৰমবোৰ নিগৰি, আয়ো লুই থৈ বাগৰে, আয়ো শান্তি সাগৰলে বুলি, আয়ো মহামিলনলে বুলি, আইটোক কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ো কিহেৰে পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আয়ো জীৱন